যি হওক যি নহওক বিহু ফাংচন দেখা ল'ৰাটা কিন্তু বৰ মজা আছে দেই। যিটোৱে নাম্বাৰটো ল'লে সেইটো আকৌ মোৰ ইমান ভাল লগা নাই। তাৰ লগত থকাটোকে মোৰ বেছি ভাল লাগিছিলে। এতিয়া ফোন কৰিছে জহনীটোৱে ইমানেই কথা পাতিছে নহয়, ৰাতি একেবাৰে 2টা-3টা বাজি গ'লগে দেই। এতিয়া শুই উঠা দেৰি হ'ল, মায়ে চাগে পুৰা বকনি মেলি আছে মোক। এফালে আজি স্কুল যোৱাৰ কথা আছিলে, স্কুল বহুত দিন হ'ল যোৱাই নাই। বৰ বিহু মোৰ গাতে লাগিছে আৰু স্কুল ইমান দিন ক্ষতি কৰিলো নহয়। আজি যাম বুলি ভাবিছিলোহে, সেয়াহে বিহু চাবলৈ গৈ টোপনি ক্ষতিয়ে হ'ল। আজি স্কুল ক্ষতি হ'ল। মায়ে যে থবহে নেকি ঠিক নাই মোক, আধা মই নকৰিলে ৰক্ষা আৰু। আই মৰতি উঠিব হৈছে নাই তোৰ? সেয়া এইজনী জঁকিয়ে আছে হবাই। উঠিলো অথনিতে উঠিলো, বহিহে আছো মই এনেই বিচনাত। ঐ বিচনাখনত যেনেকে বহি আছ, ঘৰত কি বেলেগ কাম নাই নেকি আৰু? হা, স্কুলটো নগলি, এইফালে আজিৰ পৰা স্কুল যাওঁ তই। আজি স্কুল ক্ষতি কৰি দি চালা। এনেকে হ'লে কিটো হ'ব? হৈ গ'ল আৰু পঢ়ি শুনি ফালিবি তই, ফালিবি। হ'ব দেচোন, হ'ব দে। ইমানকৈনো কিয় বকি থাকো বাৰু? কাইলৈৰ পৰা যাম দে। কালি দেখা নেকি ৰাতি সেই বিহু ফাংচন চালো, কি মজা লাগিলে নহয় বিহু ফাংচন চাই। শুওঁতে ৰাতিপুৱাই হ'লগে, সেইকাৰণে আকৌ শুই উঠা দেৰি হ'ল। হ'ব দে আৰু কাইলৈৰ পৰা যাম আৰু। বৰ বিহুৱে তোৰ গাতে লাগিছে। গোটেই বহাগৰ মাহটো গ'ল হেৰ', এই স্কুলৰ সেই দৌৰা-দৌৰিকে গৈ নাপালেগে। এই বৰ বিহু তাৰ গাতে লাগিছে, গোটেই মাহটো স্কুল ক্ষতি কৰিলে। ইছ ৰাম, তই যে বৰ বকি থাক দেই। ৰাতিপুৱাই শুই থাকা কিনো ইমান মুখখনে পকাই থাক বাৰু। হ'ব দেচোন, ক্ষতি হ'ল আৰু কাইলৈৰ পৰা যাম বুলি কৈছো নহয়। চাবিচোন, কাইলৈ পৰা যদি তই স্কুললৈ নাযাওঁ নহয়, তোক মই হাত মূৰ ভাঙি বিচনাত লেং খুৱাই পেলাই থৈ দিম। হ'ব মা, কাইলৈৰ পৰা যাম নহয়। এতিয়া বকনি মেলি নাথাক, হ'ব দে। আৰু এটা কথা নহয়, কালি সেই বিহুত সেই ল'ৰা লগত লিলিমাই কৰি আছিলে। তোৰ কথা যে চবেই মোক ৰাতিপুৱাই কৈছেহি, বিহুখন চাবলৈ মই নগ'লো বুলি। একদম লটৰ পটৰ তই আৰু এইজনী ভাদৈ, তাইক তাইকো মই দিম নহয় আজি, ঠিকছে কালি দিম। দুইজনী একদম যিখন চটফটাই ফুৰিছ, মানুহে কৈছে নহয় মোক। লটপট কৈছো, মানুহে তোমাক এনেই লগাইছে। একে জেগাতে যে বহিলো আৰু যিখন সেই নাচিবলৈ টানিলে মানুহে নাচিবলৈ নগলো, অকল বহিয়ে থাকিলো। তুমি আকৌ সেই ল'ৰাৰ লগত লটপট কৰা দেখিছা। ক'ত বা ল'ৰাৰ লগত লটপট কৈছো, এনেই লোকৰ কথা শুনি পেলাই মোক গালি পাৰিবা দেই, মই কৈ দিছো হলে। মানুহে মোক এনেই লগাইছে মানুহে মোক। তহঁতৰ কথা জানো নহয় মই, যি চতৰি তহঁতি। মা, তুমি যে মোক অকণো বিশ্বাসে নকৰা পাই, অকল লোকৰ কথাকে শুনি থাকা। কামবোৰ বৰ ভাল কৰ যে, তোক বিশ্বাস কৰিবলৈ। বাৰু যদি এনেই লগাইছে সিহঁতি, তেতিয়াহ'লে বাৰু ভালে কথা। যদিহে কেনেবাকৈ লটৰ-পটৰ কৰিছ, চাবি কিন্তু তোক কথা বেয়া হ'ব। এতিয়া যা, বিচনাত সেই ৰাণী নিচিনাকৈ বহি থাকিব নালাগে। এই পিছফালৰ চোতালখন থাকে আৰু সেই বাচন এসোপা থৈ দিয়া আছে, সেই সোপা ধুকে যা। ৰাম, শুই উঠিছো মই। কাম কৰিবলৈ হ'লেই নাই বাৰু। বাচন কেইটা নিজেও ধুব পাৰ, মই খালে আকৌ উঠি আছে। মই কিমান কৰিম কাম কৰি কঁকালৰ বিষ উঠি গৈছেগে। নিজে অকল কি কৰ, শু আৰু খাওঁহে। যা, বাচন ধুব বুলিছো, এতিয়া যা। হ'ব বাৰু দে। ৰূপহীক আকৌ মাতিবলৈ ভয় নহয়, মাকজনী যিহে চাই একদম তেতুতে ধৰ নিচিনা কৰে। ভয়ো লাগে নহয় আকৌ মাতিবলৈ। হ'লেও আকৌ কালি কিনো হ'ল জানো, নাম্বাৰটো লৈছিলে নহয়, কথা পাতিলে নে নাই পতা নাই জানিবলৈ মন যায় নহয় আকৌ। সেইটো জানিবলৈকে আহিলোঁ। মাতো আৰু গালি খালেও খাম আৰু। ৰূপহী, ৰূপহী এপিনা। এইজনী ঘৰত আছে না ঠিক নাই, ইমানকৈ মাতি আছো ওলাই অহা নাই দেখোন। ৰূপহী ঐ মৌতি, ইমানকৈ কেলে চিঞৰি আছ? মায়ে শুনিলে মানে থব। এনেও সেইজনী সেই ৰাতিপুৱাৰ পৰা জকজকাই আছে। ইমানকৈ চিঞৰি আছো, ওলাই অহা নাই আকৌ, সেইকাৰণে চিঞৰিছো তোক। কি হ'ল ক, কেলে ইমানকৈ চিঞৰি আছ? সেই কালি কথাটো শুনিবলৈ আহিল আকৌ। তোৰ যে নাম্বাৰটো যে লৈছিলে যে বিহু ফাংচনত, এই ভলুকানে কি আছিলে নামটো? সি সেই ফোন চোন কৰিছে নাই? মৌতি লাহে ক, এইজনী এটা মাৰ খোৱাহে মাৰিব মোক। ফোন কৰিছিলে, এই যিখন কথা পাতিছো একদম ভুৱা মোৰ ৰাতিপুৱা হ'ল আজি। 3টা নে 4টা বজাত ফোনটো কাটিছেহে। তাকে অকণমান আগত শুই উঠিছোহে। মায়ে যিখন বকিছে নহয়, এই স্কুল যাম বুলি ভাবিছিলো, স্কুলো যোৱা নহ'ল আকৌ। সেইটোৰ লগত কথা পাতি থাকোঁতে ৰাতিপুৱাই হ'লগে। মানে কথা পাতিলিয়ে, প্ৰেম চেম হৈ গ'ল নেকি আকৌ? সেই কালি কথা পাতিছোহে। কি জানো নাই ভাদৈ, সেইটো পিছত মোক অকণ পচন্দ লগা নাছিলে। তাৰ লগৰটোকে মোৰ ভাল লাগিছিলে, তাকহে লাইন মাৰিছিলোঁ মই। যোনটোক লাইন মাৰিছিলোঁ সেইটো আকৌ সি নপতিলে, মৰাটো এইটোহে পতিলে। এইটো ইমান দেখিবলৈ কিবা ভাল নহয়, কেনেকুৱাটো কলা মলা। ইয়াক যে মোৰ অকণো ভাল লগা নাই, গম পাইছনে? লগৰটোকে লাইন মাৰিছিলোঁ মই। হ'ব দে, এই কোনো কথা পতিলে নহয়। হ'ব দে, এই পিছত এটা কাম কৰিবি শুন, ইয়াৰ লগত কথা পাতি তাৰ লগৰটো ভাগৰ নাম্বাৰটো লৈ ল'বি। তাৰপাছত ইয়াক এৰি দিবি আকৌ, ইটোক লাইন মাৰিবি, তাৰপিছত হৈ যাব আৰু। তই বৰ মজা আইডিয়া দিছ। মুখতে মুখ লগাই কি ইমান ফুচফুচীয়া কথা পাতিছো দুইজনীয়ে? নাই, এনেহে কথা পাতিছো মা। ভাদৈ, তই কেতিয়া আহিলি? এইমাত্ৰ আহিছো খুৰী, এইমাত্ৰ আহিছো।
মই অহা দেখি যে দুজনী ইমান আচৰিত হলি তহঁতি কি কথা পাতিছিলে হয় এই স্কুলৰ কথা পাতিছোঁ মা স্কুলত কি পঢ়াইছে তাকে সুধি আছিলোঁ বাৰু স্কুলৰ কথা পাতিছোঁ যদি ভালে কথা যদি বেলেগ কথা পাতিছে বুলি গম পাওঁ নহয় দুইজনীকে একদম কেটাবা গুঠিলৈ কাটোকৈ মূৰতে মাৰিম তথা মই হ'ব মা আমি বেলেগ কথা নাই পতা নহয় আমি স্কুলৰ কথাহে পাতিছোঁ হ'ব দে বাৰু তোৰ মাজনী যে সঁচাকৈ দেই বৰ চাহ পাই ঐ তাত সেই ফুচফুচীয়া লেকচাৰ মাৰি থাকিবি ঘৰত কাম আছে কাম কৰহি অঁ হ'ব গৈছোঁ ভাদৈ তই চাহ কোন শুন এতিয়া আবেলিকে সেই ওলাই আহিবি মই ওলাই আহিম সেই নহয় মাতে লগ কৰিবলৈ আহিম বুলি কৈছে আজি তাকে সেই যাবলৈ ভয় লাগিছে মোৰ ওলাই আহিবিচোন দেই এই দুইজনী একেলগে যাম নাই দেই ৰূপহী মই তোৰ লগত নাযাওঁ তোৰ লগত গ'লে মানে তোৰ মাৰে যিহে মোকে মাৰি পেলাব পিছত সেই একো নহয় মায়েনো ক'ত গম পাব একো নহয় ওলাবি না প্লিজ মই অকলেনো কেনেকৈ যাম বাৰু তোৰ লগত যাবলৈকে ভয় লাগে তোৰ মাজনী যে বহুত ডাকু আকৌ দেই মানুহক একদম কথা কমলা নাপায় অকল খালি গুৰিয়াম চৰিয়াম মাৰিম কাটিমকৈ থাকে এই কি কবি আৰু মোৰ মাৰ কথা দেখোন জানই হ'ব দে তই এতিয়া যা ইয়াৰ লেকচাৰ মাৰি থাকিলে মানে এইজনী আকৌ বকিবহি সেই চা মই তোক ফোন কৰি দিম তই হাউতকৈ ওলাই আহিবি দেই এই দুইজনীকে যাম গৈ পেলাই সেই লগ কৰিম আৰু তাক হ'ব বাৰু দে চাবি আকৌ পিছত মোক খালি গালি কৈ নামাৰিবি হ'ব গালি নোখোৱা দে মই সোনকালে মায়ে দে কামকেইটা কৰি লওঁগৈ তেতিয়া আকৌ সোনকালে আজৰি হৈ এই ভলুকাত লগ কৰিবলৈ যাব পাৰিম পঢ়ি মোৰ কিন্তু ভয়হে লাগিছে দেই এই কেনেকুৱা জেগালৈ তোক মাতিছে পাই তাকেহে ময়ো চিন্তা কৰিছোঁ মানুহ চানুহ দেখোন এটাও নাই এই কেনেকুৱা ইমান নিজৰ জেগালৈ মাতিছোঁ তেজ খোৱাটোৱে ইয়াৰ স্বভাৱ চৰিত্ৰ বৰ ভাল নহয় নেকি ঠিক নাই দেই জানো ৰচোন লগ পালে গম পাম নহয় সেইদিনাখন ৰাতিহে আন্ধাৰে মুন্ধাৰে দেখিলোঁ আৰু নাম্বাৰ খুজিলে দি দিলোঁ এতিয়া কথা পাতি আছোঁ আজি লগ পালেহে গম পাম ৰ মোৰ ঘৰতে বৰ ভয় লাগিছে দেই ভূত চুত নোলালে ৰক্ষা আৰু ইমান হাবি জেগা এই মতি মনে থাকচোন ভূতৰ কথা নকবি মোৰ ভূত বুলি ক'লে একদম হাত জাপ মাৰ মই ইমান ভয় লাগে মোৰ মনে থাক আৰু অকণমান দেৰি ৰখো আহিলে আহিব নাহিলে যামগৈ আৰু ঘৰলৈ বহুত দেৰি হ'ল গম পাওঁ নাই মাক তই কি বুলি কৈ আহিলি এই বোলো সেই চুমকি চপাওঁগৈ বোলো সেই এইকেইদিনতে স্কুললৈ যোৱা নাই নোটছ বোলো অকণমান লিখিবলৈ আছে সেই বুলিহে কৈ আহিছোঁ চুমকি ঘৰলৈ বিচাৰি গ'লে হ'লেই আৰু এইজনে জান খাব মোক এই চুমকি ঘৰলৈ যাওঁ বুলি নহয় তই কৈ থাকিব লাগে নাব ইছৰাম চুমকি ঘৰলৈ তোৰ মায়ে যদি বিচাৰি যায় নহয় নেপালে মানে তোকতো থবই লগতে মোকো থব তই মানে কৈছে ফচাই মাৰিবি আজি মই গম পালোঁ তোক চাবি কিন্তু দেই এই তোৰ মায়ে যদি মোক বকে নহয় মই কিন্তু সঁচা কথা কৈ দিম আকৌ এই নকবি এনেকুৱা নকৰিবি তই মোৰ জিগিৰি দোষ হয় তই মোৰ আৰু একদম মেইন দোষ তই নকবি দেই এইবোৰ কথা তই ক'লে মানে হ'ব না খাব আৰু তেতিয়াহ'লে বৈ সোনকালে যাম বৈ এইটোক মাত যদি মাত ক'তনো আছে মৰাটো ৰ ফোন এটা কৰোঁ হেল্ল' কি হ'ল মোক দেখি ইমান আচৰিত লগা যে নাই একো হোৱা নাই ঐ ৰূপহী এইটো দেখোন চাইতকৈ কোলা তইনো কি পচন্দ কৰিলো এইটোক ৰাম চাচোন বাৰু কেনেকুৱাটো দেখিবলৈ তাকেহে পাই বিহু ফাংচন দেখোন দেখিবলৈ অকণমান ভালে লাগিছিলে এতিয়া আজি এনেকুৱা হ'ব সৰি বৈ পলা কি হ'ল তোমালোক দুজনী মোক দেখি যে এনেকৈ এই দুয়োজনীৰ দুখন মুখ মেল খাই গ'ল নাই একো হোৱা নাই আমি এতিয়া গৈ থাকোঁ দেই আমি মানে ইয়ালৈ অহা বহুত দেৰি হ'ল মায়ে অথনিৰ পৰা বিচাৰি ফুৰিছে যদি মায়ে ঘৰত নাপায়গৈ নহয় মোক ঠিক ঘূৰাই দিব সেইকাৰণে এতিয়া আমি গৈ থাকোঁ দেই আমি আকৌ বেলেগ দিন আপোনাক লগ কৰিম বাৰু এতিয়া যাওঁ আৰে আহিছিলাহে যোৱাই নে কথা এটাও দেখোন পাতিব নাপালোঁ কথা হ'ব বাৰু পিছত পাতিম ভালৈ যাওঁ আৰে কি হ'ল আকৌ সিহঁতৰ মই আহি মাত্ৰ পাইছোঁহে অহাৰ লগে লগে দেখোন মুখ মেলি চালে মোক এতিয়া আকৌ দেখোন ঘৰলৈ যাওঁ বুলি কৈ গুচি গ'লগৈ জানো দেই ছোৱালীবোৰৰ মহিমা ধৰিব নোৱাৰি নহয় ময়ো গৈ থাকোঁগৈ আৰু এনেই ইমান ফেশ্বন দি পেলাই আহিলোঁ পাই ৰাম এই নেগ্ৰুটোৰ পৰা ভাল বাচি আহিলোঁ দেই হয় সেইদিনা দেখোন বিহু ফাংচনত ইমান বেয়া লগা নাছিলে দেখিবলৈ এইটো ইমান মৰচ কোলা আন্ধাৰত দেখোন এইটো দেখিয়ে নাপাব মানুহে খুন্দা খাই মৰিব হয় মই বাৰু এইটোৰ লগতে বাৰু কথা পাতিছোঁ নহয় চি ভাবিয়ে লাজ লাগিছে পাই তই কি ভালকৈ চাই ল'ব পৰা নাছিল নেকি বাৰু ইমান নেগ্ৰুডালক ভাল পাইছোঁ হৰি এই মানুহক কোলা হ'লেও বাৰু ভালে লাগে দেখিবলৈ এইটো যে কোলা মানে মৰচ কোলা আৰু আন্ধাৰত এইটো কোনো নেদেখে এইটোক সেই সেইদিনাখন বিহু ফাংচন একদম চাল মাৰি গৈছে আকৌ ধুনীয়াই লাগিছে মানে তাকতো মোৰ ভাল লগা নাছিলে তাৰ লগৰটোকে ভাল লাগিছে এইটোহে আকৌ এইটো লগৰটোক পতাওঁতে এইটো পতিলে সেইদিনা ৰাতি আকৌ ভালে দেখিলোঁ এতিয়াহে আচল চেহেৰাটো দেখিছোঁ ৰাম দেই এতিয়া পিছত তই কি কৰিম বুলি ভাবিছ কথা পাতিবি নেকি তাৰ লগত কৃষ্ণ এইটোৰ লগত মই কথা নাপাতোঁ দেই তাক এতিয়া মই ফোনত ব্লক কৰি দিম এতিয়া ফোন চোন নহা কৰি দিম নাই দেই এইটোৰ লগত কথা পাতি মৰিলেহে মই তোক যদি সি পিছা নাই কি কৰিবি তই তেতিয়া মাক লগাই দিম আৰু মোৰ মায়ে দিবগৈ নহয় তাক উৰি ৰাউণ্ড কিককেইটা দিব যেতিয়া তাত থুতৰি ভাঙি আদায় হ'ব মাক লগাই দিম মই এতিয়া মই তাক সেই ব্লক কৰিম আৰু কথা চথা নাপাতোঁ আৰু নাপাতিবি থ পাই দেখিবলৈ অকণমান ভাল হোৱা হ'লেও আছে কেনেকুৱাটো গোটেইটো নিগ্ৰুটোৱে আৰু
ইছৰাম সঁচাকে দেই তহঁত দুজনে আহি পেলাই ইয়াত ফুচফুচনি কথা মাৰি আছ হে মোক কি কৈ থৈ আহিছিলি চুমকি ঘৰৰ পৰা সেই নোটছ লিখিবলৈ যাওঁ হে ক'ত গৈছিলি তহঁতি ক'ত গৈছিলি তোমাৰে ইয়ালৈও আহিলে সৰ্বনাশ মৰিলো আজি দুজনী আই ৰূপহী ভাদৈ ক'ত গৈছিলি তহঁতি নহয় মানে মই এনেহে অকণমান ফুৰিবলৈ গৈছিলোঁ ক'ত ফুৰিবলৈ গৈছিলি হা তইতো মোক সেই চুমকি পৰা নোটছ লিখিবলৈ যাম বুলি কৈ গৈছিলি ইমান মৰ ফাঁকি দি তহঁতি ক'ত গৈছিলি সঁচা কথা কবিনে নহয় খুৰী আমি সেই চুমকি ঘৰলৈকে আহিছিলোঁ কিন্তু চুমকি ঘৰত নথকাৰ কাৰণেহে আমি এনেই গাঁওখনৰ অকণ বোলো ফুৰি আহোঁগৈ বুলি অকণমান আগৰ পৰা আহিলোঁগৈ চুমকি ঘৰত নাছিলে ন ইমান মৰ ফাঁকি নিদিবি দেই ভাদৈ একদম কাটাপ 200 লগাই দিম গালত গম পাই যাবি মই এই মাত্ৰ চুমকি ঘৰৰ পৰা আহিছোঁ চুমকি ক'তো যোৱা নাই চুমকি ঘৰতে আছে তহঁতি চুমকি ঘৰলৈ সোমোৱাই নাই তহঁতি ক'ত গৈছিলি সঁচা কথা ক নহয় মানে মা এই চুমকি ঘৰত সোমাম বুলি ভাবিছিলোঁ তেনেকুৱাতে বোলো বৈচোন অকণমান আগৰ পৰা আহোঁগৈ সেই বুলিহে অকণমান গাঁওখন ফুৰি আহিলোঁগৈ আকৌ এতিয়া চুমকি ঘৰত সোমাই আমি নোটছ লিখিম নহয় ঘৰৰ পৰা অথনিতে ওলাই আহিলি মই বোলো তহঁতি ইমান দিনো কি নোটছ লিখিছ তাকে চাবলৈ আহোঁতেহে গম পাইছোঁ যে তহঁতি সিহঁতৰ ঘৰত সোমোৱাই নাই অথনিৰ পৰা ফুচফুচনি মাৰি এইবোৰকে কৰি আছিলি হা তহঁতক দুইজনীকে দিম আজি তহঁতি ঘৰলৈ আৰু ভাদৈ তোৰ মাৰক মই এতিয়াই লগামগৈ তোকো দুপিটনমান দিয়ক বিহু ফাংচনত কি কৰিছ চব গম পাইছোঁ মই হা ক'ৰ ল'ৰাৰ লগত লিলিমাই কৈছিল দুজনী চব শুনিছোঁ মই তোৰ মাৰক মই এতিয়াই গৈ লগামগৈ মই হ'লে একো কৰা নাই দেই বিহু ফাংচনত মই একো ল'ৰা ছোৱালী আনিব নাই একো আপুনি মোক এনেই এনেকৈ বকি থাকিব আপোনাৰ ছোৱালীহে সেই ক'ৰবাৰ ল'ৰাক এই নাম্বাৰ দি থৈ আহিছে মই হ'লে দিয়া নাই একো মোক এনেই আপুনি নবকিব আকৌ কি ৰূপহীয়ে ল'ৰাক নাম্বাৰ দি থৈ আহিছে খুৰী তাইহে দি থৈ আহিছে মই তাইক সেই কৈছোঁ বোলে বহি থাক তাই নুশুনে বোলে সেই বৈ বোলে ল'ৰাকেইটাই বোলে নাম্বাৰটো খুচিবলৈ দি থৈ আহোঁগৈ সেই বুলি তাই বিহু ফাংচনত মোক তাই লৈ আহিছে আৰু এতিয়াও সেই ল'ৰাটোক লগ কৰিবলৈ তাই মোক লৈ আহিছিলে মই কিন্তু নাহো বুলি কৈছোঁ দেই এই ৰূপহীয়ে জোৰ জবজ কৰাৰ কাৰণেহে মই আহিছোঁ কি তহঁতি ল'ৰা লগ কৰিবলৈ আহিছ ঐ মৰ্তি তই যে মাৰ আগত চব ভালকৈ কাই দিলি এতিয়া মোক মায়ে জান খাব তই গম পাৱ নাপাৱ তোৰ মায়ে দেখা নাই ইমানকৈ বকি আছে মোৰ মাক টকা দিম বুলি কৈছে আকৌ তোৰ কাৰণে মই এনেই পিটন খাম নেকি মই সেইকাৰণে কৈ দিলোঁ যা এতিয়া তোক মাৰিলোঁ মাক যি কৰিলেও কৈ থাকক মই বাচি দেখোঁ মুঠতে মই যাওঁগৈ দেই তহঁতি থাক মাৰ যে দুজনী কাজিয়া লগত যি লগত লাগি থাক মই হ'লে গৈ থাকোঁ শুনচোন তেজ খাটি তোক তেজটোৰ পৰা খাম মই ঘৰত বিহু ফাংচন লিলিমাই কৰিবলৈ ক'লি হে সেইকাৰণে মানুহে মোক কৈছে আকৌ মানুহে এনেই নকয় নহয় কথা মই জানো নহয় তই নিশ্চয় কিবা এটা গণ্ডগোল কৈছ এতিয়া দেখিছ ভাদৈ চব ভালকৈ গাই দিলে নহয় তই এতিয়া ৰাম পিটন খাবি তই তোৰ অৱস্থা মই কি কৰি আছোঁ চাহিয়া তই মা একো নকবিচোন মোক একো নকৰিবি মানে মইতো সঁচা কথাবোৰ কমগৈ এতিয়া ঘৰলৈ বচোন ঘৰলৈ বৈ এই ৰাস্তাত চিঞৰ কৰি থাকিবি এই চবেই এতিয়া চাব এতিয়া মোক বিহু বুলি এক মাহ স্কুলে নগ'লি পঢ়া শুনা ধান্দা নাই হা এতিয়া বিহু ফাংচন চাবলৈ গৈ ল'ৰাৰ লগত লিলিমাই কৰি আহিছ তোক মই ঠেং চেং ভাঙি বিচনাত মই লেং খুৱাই পেলাই থ'ম তই ঘৰ তোক আজি মই হজম কৰিম তোক মই তোক আজি মোৰ পৰা কোনো বচাব নোৱাৰে তই বুলিছ তই ঘৰ সেই আজি মোৰ এইজনী আজি মোক আধা মাৰ কৰিব এতিয়া এই তেজ খাটিজনী কৈ দিয়ে নহয় চব সঁচা কথা তাইনো কি দৰকাৰ আছিলে বাৰু ক'বলৈ পাৰোঁ সেই চালা তাইক মই ইমান নিজৰ একদম জিগিৰি দোষ বুলি বিশ্বাস কৰিছিলোঁ তাই মোক এতিয়া ফচাই থৈ গ'লগৈ তাইক মই আৰু নামাতো কেতিয়াও সেই এতিয়া থ'ব এতিয়া এজনী মোক এজনী মোক এতিয়া কোনো বচাব নোৱাৰে চাওঁ মৰিলোঁ মই আজি হে ভগৱান বচাবা প্ৰভু এই কালুৱাটোক লগ কৰিবলৈ গৈ আপদহে হ'ল মোৰ হে প্ৰভু বচাবা আৰু